আত্মনিৰ্ভৰশীল ভাৰত। ইয়াৰ বাবে আমি প্ৰথমে আমাৰ গাঁওখনক আত্মনিৰ্ভৰশীল কৰিব লাগিব। ইয়াৰ বাবে আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ, যেনে পশুপালন। পশুৰ পৰা আমি গাখীৰ, গোবৰ পাওঁ। আকৌ গাখীৰৰ পৰা দৈ, ঘি, মাখন আদি পাওঁ। গোবৰৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ। নিজৰ ঘৰৰ গোবৰ ব্যৱহাৰেৰে উন্নত মানৰ ধান, মাকৈ, বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰিব পাৰোঁ আৰু অতিৰিক্ত সাৰ আমি ভাল মূল্যত বিক্ৰী কৰি লাভান্বিত হ'ব পাৰোঁ। আকৌ গোবৰ ব্যৱহাৰ কৰি পশুৰ বাবে খাদ্য, ঘাঁহ আদি উৎপাদন আৰু খেতিত ৰৈ যোৱা অতিৰিক্ত শাক-পাচলিবোৰ পশু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। পুখুৰীত মীন পালন আৰু হাঁহ পালন কৰিও আমি লাভান্বিত হ'ব পাৰোঁ। যেনে হাঁহৰ মল-মূত্ৰ আদি মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। এই বস্তুবোৰ আমি কেনেদৰে বিক্ৰী কৰিম? অৰ্গেনিক বস্তুৰ মূল্য বহুত, গতিকে আমি ইয়াৰ সঠিকভাৱে মাৰ্কেটিং কৰি দেশ-বিদেশলৈ আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰোঁ। ইয়াৰ বাবে আমি বিভিন্ন ছ'চিয়েল প্লেটফৰ্ম যেনে ইউটিউব, ফেচবুক আদিৰ সহায় ল'ব পাৰোঁ আৰু নিজৰ ৱেবছাইট খুলি বা যিকোনো মাৰ্কেটিং প্লেটফৰ্ম যেনে ফ্লিপকাৰ্ট, মিছো আদিত নিজৰ বস্তু বিক্ৰী কৰিব পাৰোঁ।